আমাৰ হোম ভোটিং আজিৰ পৰা আৰম্ভ হৈছে। টোটেল 519 গৰাকী ভোটাৰক এই সুবিধাটো দিয়া হ'ব আৰু ইয়াৰ ভিতৰত 347 গৰাকী চিডলি সমষ্টিৰ আৰু বিজনী সমষ্টিৰ কাৰণে হ'ল 172 গৰাকী। তো 85+ যিখিনি আমাৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলে এই সুবিধা লাভ কৰিব। এইটো 2 দিন চলিব। এইটো 2 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ হোম ভোটিং আজিৰ পৰা আৰম্ভ হৈছে। টোটেল 519 গৰাকী ভোটাৰক এই সুবিধাটো দিয়া হ'ব আৰু ইয়াৰ ভিতৰত 347 গৰাকী চিডলি সমষ্টিৰ আৰু বিজনী সমষ্টিৰ কাৰণে হ'ল 172 গৰাকী। তো 85+ যিখিনি আমাৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলে এই সুবিধা লাভ কৰিব। এইটো 2 দিন চলিব। এইটো 2 তাৰিখৰ পৰা আৰম্ভ হ'ব।